নমস্কাৰ আপোনালোকে চাই আছে টেকন'ফোকন ইউটিউব চেনেল জনাবলৈ লৈছোঁ আজি টেক নিউজ জনাগতা কথা কৈলো আপুনি যদি আজি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহলে প্ৰথমতে সাবস্ক্ৰাইবটো কৰি লওক কাৰণ তেতিয়াহে আপুনি আমাৰ টেক নিউজৰ পিছৰ ভাৰ্চনখিনি পাই থাকিব Xiaomi Mi Band 5 অহা 11 জুনত চাইনাত লঞ্চ হ'ব ইণ্ডিয়াত কেতিয়া লঞ্চ হ'ব এটো এতিয়ালৈকে ফাইনেল হোৱা নাই কিন্তু জানিব পৰা মতে এই ব্যান্ডত NFC সাপোৰ্ট কৰিব আৰু Google Pay সাপোৰ্ট কৰিব তাৰ মানে আপুনি যদি Mi Band 5 ইউজ কৰে তেতিয়া আপুনি NFC থ্ৰু Google Pay পেমেন্ট কৰিব পাৰিব ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ পোৰ্টেল লঞ্চ কৰিলে নেশ্যনেল আৰ্টিফিশিয়াল ইন্টেলিজেন্স পোৰ্টেল এণ্ড স্কেলিং প্ৰগ্ৰাম এই পোৰ্টেলটোৰ জৰিয়তে ষ্টুডেন্টছ বিলাকৰ AI শিকিবৰ সুবিধা হ'ব আৰু ক্লাছ 8 ৰ পৰা 12 লৈকে সকলো সেন্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ ষ্টুডেন্টছে জয়েন কৰিব পাৰিব Samsung Odyssey G7 বুলি এটা কাৰ্ভ গেমিং মনিটৰ গ্লোবালি লঞ্চ কৰিলে এই মনিটৰটোৰ ডিসপ্লে ৰেজল্যুশন হ'ব WQHD আৰু 240 হাৰ্টজৰ স্ক্ৰিন ৰিফ্ৰেছ ৰেট হ'ব আৰু এই মনিটৰটোৰ এপ্ৰক্সিমেট প্ৰাইস ইণ্ডিয়া তুলনাত 1.19 লাখ হ'ব Ryzen 4000 সিৰিজৰ প্ৰথমটো ইণ্ডিয়ান ল্যাপটপ আজি এছআই লঞ্চ কৰিলে এই ল্যাপটপটো 14 ইঞ্চ ফুল এইচডি ডিসপ্লেৰ সৈতে আহিব Ryzen 5 4500U প্ৰচেছৰৰ সৈতে আহিব আৰু RAM হ'ব 14GB LPDDR4X RAM ষ্টৰেজ আপুনি পাব 1TB লৈকে SSD আৰু যেহেতু AMD APU হয় তো আপুনি ইয়াত 7 nanometerৰ Radeon গ্ৰাফিক্স পাব ল্যাপটপটো লাইটৱেট হ'ব 1.2 kg আহিব আৰু ল্যাপটপটো থাকিব আপোনাৰ ফাষ্ট চাৰ্জিং আৰু বেটাৰি বেকআপ আপুনি এৰাউণ্ড 11 hours লৈকে পাব অলপ দিনৰ আগৰ টেক নিউজ এটাত মই কৈছিলো যে MI নোটবুক ইণ্ডিয়া লঞ্চ হোৱা কথা চলি আছে তো এতিয়া অফিচিয়ালি কনফাৰ্ম হ'ল অহা 11 জুনত ইণ্ডিয়াত MI নোটবুক লঞ্চ হ'ব PUBG মোবাইলত জাংগল এডভেঞ্চাৰ মোড 2 সানহক এড কৰা হ'ল এই মোডটো অকল ক্লাসিক মেটছ আৰু সানহকত এভেইলেবল হ'ব কেইটামান নতুন বস্তু এড হ'ল এই মোডটোত যেনে টোটেমছ বেৰিয়াৰ্ছ জাংগল ফুড আৰু হট এয়াৰ বেলুন ডেলে আজি এটা নতুন ডেল লেটিটিউড 9510 ল্যাপটপ লঞ্চ কৰিলে এই ল্যাপটপটো বিজনেছ ওৰিয়েণ্টেড ল্যাপটপ হ'ব প্ৰাইস হ'ল আপোনাৰ 1,49,000 এই ল্যাপটপটোৰ স্পেসিফিকেশন খিনি হ'ল 15 ইঞ্চ ফুল এইচডি ডিসপ্লে 10th জেনাৰেশন i7v Pro CPU 16GB RAM 1TB লৈকে SSD storage আৰু গ্ৰাফিক্স থাকিব Intel UHD গ্ৰাফিক্স এই ল্যাপটপটো আপুনি 2-in-1 তো পাব আৰু নরমাল ল্যাপটপতো পাব স্পেসিফিকেশন সেম থাকিব খালি আপুনি 2-in-1 হিচাপেও কিনিব পাৰে বা নরমাল ৰেগুলাৰ ল্যাপটপ হিচাপে আপুনি কিনিব পাৰিব এই ল্যাপটপটোত এটা অপচনেল Qualcomm Snapdragon X20 LTE আৰু Qualcomm Snapdragon X55 গ্লোবাল 5G মডেম থাকিব 5G সাপোৰ্টৰ কাৰণে আৰু এই ল্যাপটপটোত আপুনি eSIM সাপোৰ্ট থাকিব তো এয়া আছিল আজি টেক নিউজ আশা ৰাখিছো আপোনালোকে চাই ভাল পালে যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ